কোনো তেল নাই, কোনো মছলা নাই, কোনো কৃত্ৰিম মছলাও নাই। এয়া হৈছে তেওঁলোকৰ এক 1000 বছৰীয়া পুৰণি ৰন্ধনশৈলী। বহুতে হয়তো চুঙাত দিয়া মাংস খাই পাইছে, কিন্তু কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে কেনেকৈনো চুঙাত দিয়া মাংস ৰান্ধে। গতিকে আজি ভিডিঅ'টোত আপোনালোকক সেইখিনি দেখাম, আৰু এইটো যিটো সোৱাদ হ'ব পৃথিৱীৰ আটাইতকৈ দামী ৰেষ্টুৰেণ্টৰ সোৱাদতকৈ বহুতখিনি সুকীয়া হয়। আজি আমি আহিছোঁ কাৰ্বি পাহাৰৰ কাৰ্বি মানুহ এঘৰলৈ, আৰু তেওঁলোকৰ পৰম্পৰাগত ৰন্ধনশৈলীৰে আজি আমাক এসাঁজ খুৱাব। এয়া বাঁহৰ চুঙাত ৰান্ধি থকা হৈছে কলপাতত মেৰিয়াই ভাত, আৰু তাৰপিছতে বাঁহৰ চুঙাত আজি তেওঁলোকৰ পৰম্পৰাগতভাৱে থলুৱাভাৱে মাংস ৰান্ধিব। গতিকে সেই গোটেই ৰন্ধন প্ৰক্ৰিয়াটো কেনেকৈ ৰান্ধে আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক, আৰু যদি আপুনি আগতে তেনেকৈ খাই পোৱা নাই তেনেহ'লে ভিডিঅ'টো চাই আপুনি ঘৰত এবাৰ ট্ৰাই কৰিব পাৰিব। গতিকে ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ আহিছোঁ এক বিশেষ যাত্ৰাত। আজি মই আছোঁ কাৰ্বি পাহাৰৰ এক মনোৰম পৰিৱেশত। প্ৰথমতে আপোনালোকে পৰিৱেশটো চাই লওক। একদম মই বৰ্তমান পাহাৰৰ টিলা এটাৰ ওপৰত চাংঘৰ তাত বহি আছোঁ, আৰু সেই পৰিৱেশটো চাওক, একদম চাৰিওফালে পাহাৰ গছ গছনি আৱৰা। আৰু আজি এই চাংঘৰটো হৈছে এঘৰ কাৰ্বি সম্প্ৰদায়ৰ লোকৰ, আৰু তেওঁলোকৰ সেই চাংঘৰটোতে আজি আমি তেওঁলোকৰ আলহী হ'ম, আৰু তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰে আজি আমি খুব সুন্দৰকৈ এটা খানা খাম। আৰু কেনেকৈ তেওঁলোকে সেই পৰম্পৰাগতভাৱে তেওঁলোকে ৰন্ধন কৰে গোটেইখিনি আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া দাদাই চুঙা কাটি আছে ধুনীয়াকৈ। একদম এই চুঙাতে আজি কলপাত মেৰিয়াই ভাত ৰান্ধিব, আৰু লগতে মুৰ্গী মাংস চুঙাতে ৰান্ধিব। গতিকে একদম কোনো কৃত্ৰিম কোনো মছলা নোহোৱাকৈ এসাঁজ আজি খাব আহিছোঁ, একদম সম্পূৰ্ণ কাৰ্বি পৰম্পৰাগত শৈলীৰে। গতিকে বোলকচোন, এয়া চাওক, কলপাতত এতিয়া চাউল দিবলৈ সাজু কৰি হৈছে। কলপাতত চাউল দি পেলাই তাৰপিছত মেৰিয়াই পেলাই চুঙাত দিব, তাৰপিছতে সেইটো জুইত পুৰি পেলাই ধুনীয়াকৈ ভাতটো হৈ যাব। এটা কথা কওকচোন, এই যে চুঙাত যে ৰান্ধি যে আপোনালোকে যে ভাতটো বনায়, এনে কিবা উৎসৱত আপোনালোকে হেৰি কৰেনে কাৰ্বিৰ, নে মানে সদায় তেনেকৈ খায়? নহয়, সদায় নহয়, মানে কেতিয়াবা মানে জংঘলত যোৱা হয়, মানে চুৰু নাই একো নাযায়। যেতিয়া পাহাৰত যায় মানে চৰু তৰু নাপায়, তেতিয়া মানে বাঁহৰ যদি ইয়াতো কাম কৰে, চাউল লৈ মানে চুঙা ভৰাব, এনেকৈ কলপাত লগাই এনেকৈ মানে হেৰি হৈ থাকে। এইটো যে জুইত যে পুৰিব কিমান সময় লাগে মানে ভাতটো সিজিবলৈ? লাগে 1 ঘণ্টামান লাগিব। এইটো 1 ঘণ্টা লাগে ন? হয়, চুঙা ভাত না। হয়, আপোনালোকে চাই গৈ থাকক। একদম আপোনালোকক আনকাট দেখাই গৈছোঁ। আপোনালোকে আগতে খাই পাইছেনে তেনেকৈ কমেণ্টত জনাব, আৰু যদি নাই পোৱা তেন্তে চাই গৈ থাকক কেনেকৈ তেওঁলোকে প্ৰস্তুত কৰে, গোটেইখিনি চাব পাৰিব। এতিয়া আপুনি ঘৰৰ চাউল দিছে ন, আপোনালোকে খেতিৰ কৰা ন? হয়, এয়া চাওক, এতিয়া চুঙাটোত ভৰাব। এতিয়া ক্ল'জ এই চুঙাটোত ভৰোৱাৰ পিছত আপুনি পানী দিব ন? পানী দিব। পানীটো ফুল কৰি দিবনে চুঙাটো? ফুল কৰি দিব। তাৰপিছত নিসিজিব নহয়। কেনেকৈ গম পাব যে এইটো সিজিব বুলি? পানীটো শেষ হৈ যাব নেকি? পানী শেষ হ'লে সিজিলে আৰু। হয় হয়, এই এটা চুঙাত যিমানখিনি চাউল দিছে, আপোনাক এটা চুঙাত কেইজন মানুহে খাব পাৰে? মানে কিমান চাউল হ'ব, কিমান ভাত হ'ব? এইটো মানে দুজনে খাব পাৰিব ন? দুজন মানে কিছুমানটো এজনে খাই থাকে, মানে খোৱা মানে যিটো কিছুমানটো অলপ বেছিকৈ খায়, কিছুমানটো বেছি নাখায় না। হয় হয়, সেইকাৰণে এইটো ক'ব নাযায়। চাই গৈ থাকক, মই গোটেইখিনি আনকাট দেখাই গৈ আছোঁ আপোনালোকক। এতিয়া আৰু এটা চুঙা তেওঁ ভৰাইছে, 2টা চুঙা। চাই গৈ থাকক আপোনালোকে। এতিয়া চাওক, একদম চুঙা ৰেডি হৈ গ'ল। এতিয়া এইখিনি পানী দি পেলাই আমি জুইত পুৰিম এইখিনি। গতিকে আপোনালোকে চাই গৈ থাকক, আনকাট দেখাই গৈ আছোঁ। যদি আপোনালোকে এনেকৈ খাই পোৱা নাই তেনেহ'লে আজি ভিডিঅ'টো চাই পেলাই তেনেকৈ আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব। বহুত টেষ্ট হয় বোলে। আজি প্ৰথম খাম ময়ো।
গতিকে আপোনালোকে এ চাওক পানী দিছে পানী ভৰাইছে এইটো যে আপোনাৰ চুঙাটো যে পুৰে গোটেইটো পুৰি যাব লাগিব ন তেতিয়াহে সিজি যাব ন পুৰি যাব চাওক একদম জুইত এতিয়া চুঙা দিয়া হৈ আছে প্ৰায় 45 মিনিট 1 ঘণ্টামান লাগিব এই ভাতটো হ'বলৈ মানে ইয়াত যিহেতু পানী ভৰাই দিছে সেই পানীটো জুই তাপতে নাইকিয়া হৈ যাব লাগিব তেতিয়া ভাতটো চাউলটো সিজি পেলাই ভাত হৈ যাব গতিকে আপোনালোকে দেখাই গৈ থাকিম মানে আজি একদম বহুত টেষ্টি খানা এটা খাব গৈ আছে এতিয়া আমি চাহ খাই আছো তেওঁলোকৰ বাৰান্দাতে বহি যে মানে চেনি নিদিয়া চাহ তেওঁলোকে যেহেতু চেনি নাখায় মানে আজিলৈকে খাই পোৱা নাই অকল চাহপাত দিয়ে চাহটো খায় গতিকে আৰু সিফালেও আমাৰ ৰান্ধা হৈ আছে মানে চুঙাত ভাতটো বনি আছে তাৰ পিছতে চাহকণ খাই লৈছো খাই লৈ পিছত মাংসখিনি বনাম আপোনালোকে চাই গৈ থাকক এতিয়া চুঙাটো প্ৰায় আধা মানে ঘূৰাই ঘূৰাই দি থাকিব লাগে এই আধা পুৰা হৈ গৈছে দেখিছেনে তাৰপিছত অলপ পিছৰ ওপৰখিনিও পুৰিব লাগিব মানে আপুনি 5-10 মিনিটৰ মূৰে মূৰে বস্তুটো ঘূৰাই ঘূৰাই দি আছে এনেকৈ ধৰি লওক এইখিনি পুৰিছে নহয় এনেকৈ ঘূৰাই দিব লাগিব আৰু এতিয়া তলৰটো ধুনীয়াকৈ পুৰি গৈছে মানে গোটেই চুঙাটো পুৰি যাব লাগিব তেতিয়াহে ভাতটো সিজিব আৰু ইয়াত যে পানী চাওক এইফালে ওচৰলৈ যদি আহে ইয়াত চাওক পানী যে বইল হ'লে যেনেকৈ ফেন আহে আহি গৈছে দুইটা চুঙাতে আৰু সেই পানীখিনি কি হৈ যাব মানে কমপ্লিট নাইকিয়া হৈ যাব তেতিয়া ভাতটো সিজি যাব এতিয়া মুৰ্গী পুৰি থকা হৈছে পুৰা পিছতেই কাটি পেলাই তাক চুঙাত মানে কাটি পেলাই চুঙাত ৰান্ধিব গতিকে বৰ্তমান মুৰ্গীটো ধুনীয়াকৈ পুৰি থকা হৈছে আমি যেতিয়া ঘৰত মুৰ্গী পুৰো তেতিয়া আমি মানে পাখিটো গুচাই লওঁ দাদা গম পাইছেনে এতিয়া আপোনালোকে পাখিটো মানে নুগুচাকৈ ডাইৰেক্ট তেনেকৈ পুৰি দিয়ে ন পিছত পাখিটো গোটেইটো পুৰি দিব নেকি পুৰি দিব মানে গুচাই দিয়ে তেওঁলোকে তেনেকৈ পাখিয়ে চাখিয়ে পুৰে চাই থাকক পুৰি হোৱাৰ পিছত পাখিটো গুচাইছে মানে আমি আগতেই গুচাওঁ তেওঁলোকে পুৰি হোৱাৰ পিছত পাখিটো গুচাইছে আৰু আমাৰ ভাত হৈ আছে চুঙাত একদম পুৰা উতল আহিছে আৰু একদম আৰু কলপাতৰ এটা ধুনীয়া সুগন্ধ আহে আৰু সেই সুগন্ধটো ফ্লেভাৰটো আজি সেই কলপাতৰ ভিতৰত থকা যিখিনি ভাত তাত একদম সেই ফ্লেভাৰটো ধুনীয়াকৈ মিহলি হৈ যাব এটা ধুনীয়া টেষ্টি হ'বলৈ গৈ আছে কাৰ্বি জনগোষ্ঠীৰ লোকসকল তেওঁলোকৰ সৰলতা আৰু অনন্য আতিথ্যৰ বাবে জনাজাত এই যে বাঁহৰ চুঙাত তেওঁলোকে আজি ৰান্ধি আছে তেওঁলোকৰ পৰম্পৰাগতভাৱে এয়া হৈছে তেওঁলোকৰ 1000 বছৰীয়া এক ৰন্ধনশৈলী এতিয়া আমাৰ এইটো চুঙাত ভাতটো হৈ গৈছে প্ৰায় আধা ঘণ্টা 45 মিনিটমান লাগিছে দাদা এইটো হৈ গৈছে নেকি এতিয়া এইটো হৈছে বুলি আপুনি কেনেকৈ গম পালে তেনে পানীটো নাইকিয়া হৈ গ'ল পানীটো নাইকিয়া হৈ আপুনি যদি ওচৰলৈ আহে অলপ চাওক এইটো ফালি কিয় দিছে ফালিব লাগে মানে টানিব নোৱাৰিব পাছত মানে ঠাণ্ডা হ'লে হয় মানে টানিব নোৱাৰিব এনেকৈ মানে পাতটো টানিব নোৱাৰিম সেইটো কথা কৈছে ন মানে ফালি দিছে নহ'লে মানে পাতটো ওলাই নাযাব মানে পাতত যিহেতু আছে মানে একদম এতিয়া হৈ গৈছে আৰু এইফালেও চাওক এয়াও 4টা চাওক একদম কলপাতখন একদম পুৰা শুকাই গৈছে জুইত হেৰিকৈ আমাৰ একদম টোটেল এতিয়া 6টা চুঙাত ভাত একদম ৰেডি হৈ গৈছে ইয়াৰ পিছতে আমি মাংসটো বনাম বৰ্তমান পুৰি হৈ গ'ল এতিয়া কাটি আছে ধুনীয়াকৈ মাংসটো এই যে মাংসটো যে চুঙাত যে বনাব ইয়াত কি বস্তু দিব আপোনালোকে মানে পিঁয়াজ নেহেৰু আৰু থাকিলে আদা আৰু হেৰি কি বুলি কয় এইটো হানিচিং বুলি কয় আমিতো কি কয় হানখিচিং বুলি কয় তুমি অসমীয়া লোকে কি কয় মান ধনিয়া মান ধনিয়াটো দিব ন বাকী আৰু একো নিদিয়ে বেলেগ নিদিয়ে আৰু হালধি দিব নিমখ দিব ন ইমানে আৰু সেইটো বস্তুটো আদা নহৰুটো পিচি ল'ব নে ডাইৰেক্ট ভৰাইহে দিব মানে খুন্দি ল'ব খুন্দি ল'ব ন গতিকে চাই গৈ থাকক কেনেকৈ তেওঁলোকে ৰান্ধে গোটেইখিনি আপোনালোকে গম পাব আৰু আপোনালোকে ঘৰতো ট্ৰাই কৰিব পাৰিব এতিয়া আমি মাংসটো দুই ধৰণে তেওঁলোকে বনাব এইখিনি চুঙাত দিব
আৰু এই কাঁহীখিনি দিছে সেইখিনি বইল কৰি বনাব মানে অলপ জোল কৰি পেলাই বইল কৰি বনাব একদম কোনো তেল নাই কমপ্লিট থলুৱাভাৱে পৰম্পৰাগত কমপ্লিট বইলত আজি দুবিধ তেওঁলোকে মাংস বনাই খুৱাব ইয়া মান ধনিয়া ইয়াত কুটি দিছে চাওক একদম আপোনাক কমপ্লিট কেনেকৈ আনকাট মই দেখাই গৈছোঁ ইয়া ধনিয়া কুটি আছে চাওক মান ধনিয়াটো ইয়াত চাওক পিঁয়াজ ধুনীয়াকৈ ইয়াত কুটি দিছে একদম ধুনীয়াকৈ ইয়াতে গোটেইখিনি মায়া মছলা ইয়াতে দি ল'ব মানে পিঁয়াজ চিয়াজ চব আদা নহৰু ইয়াতে আপোনালোকে দি ল'ব ন তাৰপিছত মিহলি কৰি চুঙাত ভৰাই দিব বৰ্তমান এতিয়া হালধি দিছে মানে বস্তুটো মেৰিনেট কৰিব আৰু চাওক তাৰপিছত ইয়াত নিমখ দিব মছলা বুলি ক'বলৈ কোনো নাই অকল আছে কি আদা নহৰু পিঁয়াজ মান ধনিয়া নিমখ আৰু হালধি আৰু কোনো তেল ব্যৱহাৰ নকৰে এয়া এতিয়া বৰ্তমান আদা দিছে আদা নহৰু পিছা এইটো এতিয়া ধুনীয়াকৈ সানিছে সেইটো যে দাদা চুঙাত যে দিব মানে কিমান সময় লাগিব চুঙাত আধা ঘণ্টা 45 মিনিট লাগি যাব ন আপোনালোকে চুঙাত এনে কি মানে গাহৰিটো বেছি খায় চুঙাত ন এনেকৈ মুৰ্গীও খায় নে চুঙাত দি খায় ন মানে পিঠা থাকে যে ব্ৰইলাৰ খায় নে নাখায় আপোনালোকে ব্ৰইলাৰো খায় চুঙাত এটা কথা চুঙাত দি চবচে কোনটো মাংস বেছি টেষ্ট লাগে মানে গাহৰি মাংস বেছি টেষ্ট গাহৰি মাংসটো বেছি টেষ্ট লাগে এতিয়া বৰ্তমান আমাৰ চুঙা ৰেডি কৰা হৈছে আৰু এইফালে এই কেৰাহীত আমাৰ বইল মাংস বনাব অলপ মানে জোল কৰিব আৰু কাৰণ আমি বেলেগ একো নাই অকল মাংসৰ লগতে যিহেতু ভাতটো খাম আৰু বিলাহীও পুৰিম গতিকে এই কেৰাহীত এই মাংসখিনি অলপ বইল কৰি জোল বনাব বইল মাংস আৰু এইফালে জলকীয়া পিচি আছে এই তাত এই বইল মাংসটোত আলু দিব আলু কুটি আছে এয়া জলকীয়া পিচা দি দিছে চাওক হ'ব দিয়ক জ্বলা হ'লেও একো নহয় দিয়ক ভাল লাগিব জ্বলা খায় চবেই জ্বলা খায় এই যে চুঙাত দিয়া মাংসটো আপোনালোকৰ কাৰ্বি ভাষাত কি বুলি কয় কাৰ্বি ভাষা এইটো লাংপং বুলি কয় লাংপং লাংপং বৰাই মানে খাই থাকে আমি লাংপং বৰাই চুঙাটো কাৰ্বি ভাষাত কি কয় লাংপং আৰু মাংসটো মানে বৰাই কেথাপ বুলি কয় আমি কেথাপ অসমীয়া লোকে ভৰাই ভৰাই আমাৰতো কেথাপ বুলি কয় আমাৰ নিয়ৰ ভাষা এয়া চাওক ইয়াত এতিয়া আমি চুঙাটোত তেওঁলোকে ভৰাই যাব ওৱান কাট দেখাই গৈ আছোঁ যাতে আপোনালোকৰ সুবিধা হয় আপোনালোকেও ঘৰত ধুনীয়াকৈ ৰান্ধিব পাৰে চাওক এইফালে চুঙাটোত ভৰাই দিছে এয়া মানে এতিয়া যে আপোনাৰ মেৰিনেট কৰি যে ভৰাইছে একদম ইয়াতে ধুনীয়া একদম ফ্লেভাৰ এটা আহিছে একদম বহুত ধুনীয়া লাগিছে গোন্ধটো আপোনালোকে ওচৰত থকা হয় অনুভৱ কৰিলে হয় সেই গোন্ধটো এতিয়া চুঙাত মাংস ভৰাই ৰেডি হৈ গ'ল এতিয়া ইয়াত পানী দিব নে কি কিবা পানী নিদিয়ে ডাইৰেক্ট পুৰিব আৰু মানে চুঙাটোৰ পৰা পানী এটা ওলাব হয়নে ইয়াত কিন্তু এই চুঙাত পুৰা মাংসটো কোনো পানী নিদিয়ে যেতিয়া পুৰিব বাঁহটোৰ পৰা এটা পানী ওলাব সেই পানীটোৰ পৰাই মাংসটো সিজি যায় হয়নে গতিকে তাৰ ফ্লেভাৰটোৱে বেলেগ এইবিলাক হৈছে কোনো মানে পুৰা থলুৱা পৰম্পৰাগত তেওঁলোকৰ খাদ্য গতিকে আৰু তেওঁলোকে তেনেকৈ খায় কাৰণে তেওঁলোকৰ বেমাৰ আজাৰো নাই তেওঁলোকে কমপ্লিট বইলেই খায় আপোনালোকক কিন্তু আপোনালোকৰ সম্প্ৰদায়ৰ মানুহ ইমান বেমাৰ আজাৰ নাই এনেকৈ খায় কাৰণে হয়নে মানে বইল খায়তো আপোনালোকে প্ৰায় ভাগ হয় নে নহয়
তেল ইমান নাখায় না হয় হয় এয়া বৰ্তমান চুঙাটো জুইত দিয়া হৈছে আৰু প্ৰায় আধা ঘণ্টা 45 মিনিট লাগিব আৰু ইয়াত কোনো পানী দিয়া নাই এই বাঁহৰ পৰাই বাঁহটো যেতিয়া পুৰিব চুঙাটো তাৰ পৰাই পানী উঠা ওলাব আৰু লগতে মাংসও অলপ পানী এৰিব সেই পানীটোতে গোটেই মাংসটো মানে সিজি যাব আৰু গতিকে আপোনালোকে চাই গৈ থাকক ফাইনেল লুকটো দেখাম আৰু ভিতৰত আমাৰ বইল মাংসটো বনাই আছে সেইটো কেনেকৈ বনায় তেওঁলোকে সেইটো আপোনালোকক দেখাই আছোঁ ইয়াৰ পিছতে গতিকে চাই গৈ থাকক ইয়াৰ ভিতৰত তেওঁলোকে এতিয়া মাংসটো বইল বনাই আছে ধুনীয়াকৈ একো বেলেগ দিয়া নাই অকল আদা নহৰু পিঁয়াজ তাৰপিছত মান ধনিয়া নিমখ হালধি দিছে আৰু সুন্দৰকৈ ইয়াত মানে এইটো অলপ জোল বনাব যিহেতু বাহিৰত অকল মাংসটো পোৰাহে হৈছে গতিকে এই জোলটোৰ সৈতে খাম আৰু আমি বিলাহী পুৰিম ইয়াত বিলাহীও দি দিব গতিকে সকলোৱে বইল খাই পাইছে কিন্তু কাৰ্বি পৰম্পৰাৰ যোনটো বইল সেইটো আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ সুকীয়া সোৱাদ আছে তেওঁলোকৰ ৰন্ধন শৈলীটোৰ আৰু আমিও বইল খাইছোঁ ধৰি লওক ঘৰত বনাই কিন্তু সেই সোৱাদতকৈ এই সোৱাদটো বহুতখিনি বেলেগ পাব এইটো যে হ'ব বুলি মানে সিজিছে বুলি আপোনালোকে কেনেকৈ গম পাব মানে ইয়াত হেৰি থাকিব নহয় কি থাকিব মানে ইয়াত উহাটোত আহিব না পানী ওলাই আহিব এইকাৰণে মানে তাক ওলাই ল'লে মানে সিজি থাকে এতিয়া যে পানী যে ওলাইছে এই গোটেইটো ফালে ওলাই আহিব পানীটো ন এইটো নোলায় এনতে এইটো সোপা যে সোপা খুলি পেলাই চাব লাগে সোপাটো খুলি পেলাই চাব এইটো উহাটো আহে না এইটো উহাটো আহে এইটো উহাটো আহে মানে আকৌ সোপা খুলি তাৰপিছত মানে চাবগৈ আকৌ এবাৰ চাব লাগিব তেতিয়া এই বস্তুটো মানে আপোনাৰ 5-10 মিনিটৰ মূৰে মূৰে বাঁহৰ চুঙাটো ঘূৰাই থাকিব লাগিব ন তেতিয়া মানে চব ফালে সিজি যাব আৰু যে এইটো যে পুৰি গৈছে যে বাঁহৰ চুঙাটো এইটো মানে গোটেইটো পুৰি নাযায় নাযায় মানে ইয়াত পুৰিলে মানে সিজি যায় আৰু চব গোটেই মানে সোপাটো অলপ টাইটকৈ হেৰি দিছে এতিয়া আমি অলপ পিছত তেওঁ এইটো সোপাটো যে দিছে কলপাতৰ সেইটো টানি পেলাই চাব বস্তুটো কাৰণ এতিয়া প্ৰায় 20 মিনিটমান হৈছে গতিকে ইয়াৰ আপোনাৰ ফাইনেল সেইটো লুকটো দেখাই আছোঁ অলপ পিছত ইয়াৰ ভিতৰত চাওক একদম বইল মাংস হৈ আছে কি ধুনীয়া এটা একদম আপোনাৰ সুগন্ধ ওলাইছে হয়তো এতিয়া আপুনি মোবাইলত চাই আছে কাৰণে সেইটো অনুভৱ কৰিব পৰা নাই এইটো চাওক এতিয়া সোপাটো খুলি দিছে সোপাটো খুলি এই ভিতৰত মাংসটো সিজি আছেনে নাই এইটো চাইছে দেখিছেনে ভিতৰত এইটো এতিয়া সিজিছেনে আপোনাৰ সিজিছে ন আপোনালোকে মানে বস্তু দেখোঁতে গম পাইছে সিজিছে বুলি এতিয়া আকৌ সোপাটো মাৰি দিব আৰু 5 মিনিটমান থৈ দিয়ে হৈ গ'ল আৰু 5 মিনিটৰ পিছত হৈ যাব ন দিয়ক সোপাটো মাৰি দিয়কচোন বহুত ধুনীয়া খাইছে আমাৰ এতিয়া এইটো হৈছে চুঙাত দিয়া মাংস আৰু বাকী এইকেইটা হৈছে চুঙাত দিয়া কলপাতত মেৰিয়াই পেলাই দিয়া ভাত এতিয়া আমাৰ কমপ্লিট হৈ গৈছে এতিয়া প্ৰায় 2 বাজিছে গতিকে এতিয়া আমি এইখিনি ধুনীয়াকৈ কলপাতত বাকিম সেইখিনি আপোনালোকক দেখাম কেনেকুৱা হৈছে চাই পেলাই আপোনালোকে জনাব এয়া চাওক কলপাতত যে মেৰিয়াই পেলাই ভাত বনাইছিল সেইটো এতিয়া চুঙাৰ পৰা উলিয়াইছে এয়া চাওক এটা ধুনীয়া মানে কলপাতৰ গোন্ধ এটা আহিছে হয়নে বহুত ধুনীয়া গোন্ধাইছে চাওক ভাতটো একদম আমাৰ যোনটো চুঙা পিঠা যে হয় এই চুঙা পিঠা টাইপ বস্তুটো ওলাই গৈছে ভাতটো চাওক ধুনীয়াকৈ সিজি গৈছে এই কলপাতত মেৰিয়াই বনোৱা ভাত চুঙাত মই অকণ আপোনাক খাই দেখাইছোঁ সিজিছে নে চাওকচোন একদম সিজিছে একদম আৰু মানে কলপাতৰ গোন্ধটো আহিছে ধুনীয়া বহুত ধুনীয়া গোন্ধ এটা আহিছে এই চুঙাৰ পৰা মাংসটো উলিয়াইছে চাওক কি ধুনীয়াকৈ সিজি গৈছে দেখিছেনে আৰু পানী জোলো অলপ হৈ গৈছে চাওক মাংসটো কালাৰটো চাওক একদম একো দিয়া নাই কিন্তু কালাৰটো চাওক কি ধুনীয়া এটা কালাৰ আহিছে আৰু ইয়াৰ যোনটো আপোনাৰ এতিয়া চেণ্ট আহিছে একদম আপুনি ওচৰত থকা অনুভৱ কৰিলে হয় মানে একদম বহুত ধুনীয়া চেণ্ট আহিছে এতিয়া আমাৰ একদম গোটেইখিনি ৰেডি হৈ গ'ল এয়া হৈছে বইল মুৰ্গী এয়া হৈছে চুঙাত দিয়া মাংস ইয়াত হৈছে চুঙাত দিয়া ভাত গতিকে আমি এতিয়া তেওঁ সেই পৰিয়ালটোৰ লগত আমি একেলগে বহি কলপাতত আমি খাম এতিয়া আপোনালোকে খাই পেলাই কিমান কেনেকুৱা সোৱাদ হ'ল জনাই আছোঁ আপোনালোকক আধা কৰি দিব লাগিব
ইয়াত কাটি দিব আৰু মানে দাদা একদম আজি আমাৰ এই খানাটোৰ কাৰণে বহুতখিনি কষ্ট কৰিছে মই দুদিনমান আগতেই মানে কৈ থৈ গৈছিলোঁ যে এনেকৈ আহিম আৰু তেওঁ ৰাতিপুৱাই একদম গোটেইখিনি চুঙা টুঙা কাটি কলপাত কাটি কৰি একদম ৰেডি কৰি থৈ দিছে আমি 11টামান বজাত পাইছোঁহি আৰু গোটেই দাদা আৰু এই বাইদেউ আৰু এই দাদাও গোটেইখিনি সহায় কৰি দিছে আজি আমাৰ এই খানাটোৰ কাৰণে আৰু আপুনি তেওঁলোকক লগ পালে অনুভৱ কৰিব কিমান তেওঁলোক সহজ সৰল আৰু অতিথিপৰায়ণ মানে বহুত অতিথিপৰায়ণ আপুনি কল্পনা কৰিব নোৱাৰিব ভবাতকৈ বহুত বেছি তেওঁলোক অতিথিপৰায়ণ মানে বহুত ভাল লাগে একে সহজ সৰল নিভাজ চুঙাত দিয়া মাংসটো আহিছোঁ একদম বহুত টেষ্টি লাগিছে একদম মানে আমিও মানে ঘৰত কেতিয়াবা মাঘৰ বিহুত খাওঁ কিন্তু তাতকৈ বহুত বেছি গুণে টেষ্টি লাগিছে বস্তুটো কাৰণ হাতৰ লগত কথা আছে তেওঁলোকে সেইটো বহুত দিনা তেওঁলোকৰ পুৰণি এক পৰম্পৰা ন তেওঁলোকে সদায় ৰান্ধে সেইটো কিন্তু আমি কেতিয়াবাহে খাওঁ কিন্তু বহুত টেষ্টি বনাইছে সেইটো কিন্তু সঁচা একদম জীৱনত মানে প্ৰথমবাৰ আজি এনেকৈ কাৰ্বি সম্প্ৰদায়ৰ লোকৰ মানে পাহাৰৰ টিলাত বহি একেলগে তেওঁলোকৰ লগত বহি খাইছোঁ বহুত একদম এটা সাংঘাতিক অভিজ্ঞতা হৈছে বহুত ভাল লাগিছে একদম সকলো এতিয়া খাই আছোঁ আমি একেলগে মানে বহুত ধুনীয়া বনাইছে একদম সঁচা ক'বলৈ গ'লে বহুত ধুনীয়া লাগিছে সোৱাদ কিন্তু বহুত ধুনীয়া এতিয়া আমি ভাত পানী খাই হ'ল তামোল খাম এতিয়া আৰু তেওঁলোকৰ আতিথ্য সঁচাই কোনোদিনে নাপাহৰোঁ আৰু দাদাহঁতকো আমাৰ ঘৰলৈ এদিন মাতিছোঁ দাদা আমাৰ ঘৰত যাবনে নাযায় এতিয়া যাব এদিন মই মোৰ ঘৰৰ এড্ৰেছটো আৰু ফোন নাম্বাৰটো তেওঁলোকক দি থৈ যাম আমাৰ ঘৰতো এদিন মাতিছোঁ ধুনীয়াকৈ আৰু তেওঁলোকে খুব সুন্দৰকৈ বহুত কষ্ট কৰিছে সুন্দৰকৈ মানে আপ্যায়ন কৰিছে বহুত ভাল লাগিল মই জীৱনত কেতিয়াও নাপাহৰোঁ আজিৰ এই দিনটো মোৰ বাবে কেৱল এটা ব্লগ নাছিল ই আছিল এটা কাৰ্বি পৰিয়ালৰ মৰম আৰু পাহাৰীয়া সংস্কৃতিৰ এটা সুন্দৰ অভিজ্ঞতা কাৰ্বি লোকসকলৰ এই আতিথ্য মই সদায় মনত ৰাখিম যদি আপুনি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি অল কৰি দিব থেংক ইউ